নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেল আনকাট লাইফ অফ তাজগিৰালৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? নিশ্চয় আপোনালোক ভালে আছে। আজি আপোনালোকক মোৰ ঘৰৰ আগফাল পিছফাল অলপমান দেখাবলৈ চেষ্টা কৰিম। লগতে মই আজি ৰন্ধা তৰকাৰীখনো আপোনালোকক অলপমান দেখাম। তেনেহ'লে বলক ভিডিঅ' আৰম্ভ কৰোঁ। আমাৰ ঘৰত দুটা মেকুৰী আছে, সেই দুটা লৈও ৰিচাদ পুৰা ব্যস্ত হৈ থাকে। ল'ৰাটোৰ যে একেবাৰে ভয় নাই। এইবাৰ আমি ঘৰলৈ যাওঁতে বহুতখিনি ফল মূল লাগি আছিলে। আমাৰ আগফালে এজোপা নিম গছ আছে, বৰ ওখ, পাৰিবলৈ দিগদাৰ হয়, কিন্তু বৰ ধুনীয়াকৈ বাঢ়িছে গছজোপা। এইজোপা নেমু গছ, তাত গোল নেমু লাগিছে, সৰু সৰু একেবাৰে কলি হৈ আছে এতিয়া। নেমুজোপাৰ কাষতে আছে আমাৰ মধুৰিজোপা, ইমান সোৱাদ মধুৰিখিনি। মধুৰি এতিয়া পূৰা পকি আছে। মই অলপমান লৈ আহিছোঁ ঘৰলৈ জেলি বনাবৰ কাৰণে। মধুৰিটোৰ আকৌ ভিতৰখন পূৰা গুলপীয়া, দেখাত বৰ ধুনীয়া, খাবলৈও খুব ভাল লাগে। আমাৰ আগফালে এটা ডাঙৰ পুখুৰী, কাষত কলগছ, কঁঠাল গছ, কঁঠালো লাগি আছে। কঁঠালো শেষেই হ'ল, এতিয়া দুই এটাহে মাত্ৰ আছে। মধুৰি খাবলৈ খুব চৰাই আহে, চৰাই আহি ৰাতি খাই গোটেই মধুৰি পেলাই থয় তলত। পূৰা আধা খোৱা মধুৰিৰে ভৰি থাকে আমাৰ তলখন। আগফালখন চাই থাকোঁতে দুপৰীয়াৰ সাঁজ ৰান্ধিবলৈকে হ'ল। এতিয়া মই জুইত ৰান্ধিম। আজি মই কুকুৰা তৰকাৰী ৰান্ধিম জুইত। একেবাৰে চিম্পুলকৈ বনাইছোঁ। পিঁয়াজ গৰম কৰি তাত জিৰা গুড়ি, ধনিয়া গুড়ি অলপমান, নিমখ, হালধি, কাশ্মীৰী মিৰ্চ অলপ দিছোঁ, আৰু অলপমান দিছোঁ জালুক গুড়ি। জুইত ৰন্ধা তৰকাৰীখন যে খাবলৈ ইমান সোৱাদ হয়। একেবাৰে চিম্পুলকৈ বনোৱা তৰকাৰী এখন, কিন্তু খাবলৈ যে অত্যন্ত সোৱাদ হৈছিল। শ্বাহিনেও অলপমান মোক ৰন্ধাত সহায় কৰিলে আজি। ভাত খোৱাৰ পিছত আমি পিছফালৰ বাৰীলৈ গ'লোঁ। তাৰ আগতে গ'লোঁ আমি ছাদলৈ। ছাদত পূৰা আমাৰ বাৰীখন বৰ ধুনীয়াকৈ চাব পাৰি, বৰ ভাল লাগে ছাদত গৈ। ছাদখন পূৰা চাফা হৈ থাকে, বৰ ভাল লাগে। তাতে ভাতকেৰেলা লাগি আছে, পূৰা পকি আছে। মই ভাতকেৰেলাও ছিঙিলোঁ। তাৰপৰা আমাৰ নাৰিকল গছজোপাও একেবাৰে ওচৰ, কঁঠাল গছ, কলগছ, তামোল গছ, চববোৰ ধুনীয়াকৈ চাব পাৰি। ক'বলৈ গ'লে আমাৰ বাৰীত যে চববিলাক ফল মূলেই আছে। আম, কল, কঁঠাল, জামু, বগীজামু, কৰ্দৈ টেঙা, পনিয়ল, সকলোখিনিয়ে আছে, মধুৰি। এইবাৰ আমি যাওঁতেও যে বাৰীত বহুতখিনি কল লাগি আছে, প্ৰায় 7-8 থোকমান কল লাগি আছে। কেঁচা হৈ আছিলে, সেইকাৰণে আনিব নোৱাৰিলোঁ, নহ'লে মই ঘৰলৈ লৈ আহিলোঁহেঁতেন তিনিচুকীয়ালৈ। লিচু গছ দুজোপাও শেষ হ'ল, অলপ দিনৰ আগত লিচুখিনিও শেষ হ'ল, নহ'লে লিচুও খাব পালোঁহেঁতেন। ইমান ধুনীয়াকৈ নাৰিকল লাগি আছে চাওকচোন। ছাদৰ পৰা আহি আমি গ'লোঁ অলপমান পাছফালৰ বাৰীলৈ। পাছফালৰ বাৰীখন চাবলৈ, চোতালখন যে গোটেই ঘাঁহেৰে ভৰি আছে। মেকুৰীটোলৈ চাওকচোন, সি যে লগেই নেৰে, আগে আগে পূৰা দৌৰিছে সি। চোতালতে পূৰা লাগি আছে ভাতকেৰেলা। নৰসিংহ গছজোপাও যে বৰ ধুনীয়া হৈছে। এতিয়া আমি গৈ আছোঁ পিছফালৰ পুখুৰী পাৰলৈ। বৰকচু, এজোপা লিচু গছ, তাৰ লগতে আমাৰ ডাঙৰ খেৰ ঘৰটো। এতিয়া পিছে আমাৰ গৰু এটাও নাই, গোহালি একেবাৰে খালী। ঘৰত মা আব্বা অকলে থাকে যে, দুয়োজনে চম্ভালিব নোৱাৰা হ'ল, সেইকাৰণে গৰুবিলাক চব বিকি দিয়া হ'ল। এটাও গৰু নাই এতিয়া। গোটেইখন জংঘল হৈ আছে। ইমান ধুনীয়াকৈ চাওকচোন লাগিছে এইটো মাটি কঁঠাল এটা, ৰংটো যে ইমান ধুনীয়া। এইখিনিতে এজোপা আমাৰ টেঙা গছ আছে। এইটো কি টেঙা নাজানো, ইয়াৰ নামটো। ৰবাব টেঙাতকৈ সৰু হয় দেখাত, কিন্তু ৰবাব টেঙাৰ নিচিনাই। এতিয়া কেঁচা হৈ আছে, পকিলে বৰ ধুনীয়া হালধীয়া হৈ যায়। ধুনীয়াকৈ লাগিছে টেঙাজোপা, পকা নাই খালি এতিয়া। এইখন আমাৰ পিছফালৰ বাৰীখন, দূৰত এটা সেইটো চক উই সাফলো, সেইটো যে মই জন্মৰ পৰাই দেখি আছোঁ। আমাৰ এই পাছফালৰ পুখুৰীটোত আগতে আমি সাঁতুৰিব শিকিছিলোঁ। এতিয়া মই গৈছোঁ আমাৰ বাহনিখনৰ ফালে।
বাঁহৰ গাজো দুই এটা আছে ইয়াতে আপোনালোকক দেখাম মই ৰ'ব এজোপা গছত যে ইমান ডাঙৰ বিছা আছে চাওকচোন এইটো বাহনীখনৰ পৰা আহি আমি অলপ আগফালৰ পথাৰখনলৈও গ'লো কিন্তু তাত ভিডিঅ' কৰিব একেবাৰে পাহৰি থাকিলোঁ এনেকৈ হাঁহি ফূৰ্তিৰ মাজত যে দুদিন সোনকালে শেষেই হৈ গ'ল পিছদিনা ৰাতিপুৱাই আমি ওলালোঁ ঘৰৰ পৰা আমি ৰাতিপুৱা 5:30টাত ওলাইছিলোঁ ৰাস্তাত গোটেই ৰাস্তা বৰষুণ আহি ইমান ভাল লাগিলে ৰাস্তাটো ইমান ধুনীয়া হৈ আছিলে আহি আমি তিনিচুকীয়া পাইছোঁহিয়ে এতিয়া আপোনালোকক মই দেখাম আমাৰ পাৰ্লাৰখন তিনিচুকীয়াৰ কোনোবাই চাই আছে মোৰ ভিডিঅ' তেন্তে প্লিজ আমাৰ এই পাৰ্লাৰখনলৈ আহিব আপোনালোক নিশ্চয় ইয়াৰ পৰা নিৰাশ হৈ নাযায় আহি আমি ঘৰ পালোহিয়ে আৰু অলপ আগত আমাৰ গলিটো পাম তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ